মাত্ৰ এইটো দুটা সেকশনৰ কথাটো কম স্যাৰ অনলি সেকশন 6 সাবসেকশন 1 এইটো এই যেটো গুৱাহাটী সিটি গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেন্ট অথৰিটি বিল যেটো হ'ব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোত চেয়াৰম্যান চিফ সেক্ৰেটাৰী আমাৰ ভাইস চেয়াৰম্যান থাকিব ডিপাৰ্টমেন্ট হাউচিং এণ্ড আৰবান এফেয়াৰ্স মিনিষ্টাৰ চিফ সেক্ৰেটাৰী হিচাপে থাকিব बाकी सिनियर मोस्ट सेक्रेटरी मेम्बर हिसाब से डिपार्टमेंट हाउसिंग एंड अर्बान एफेयर्स एनी अदर सच मेम्बार्स एज मे नमिनेटेड बाय द गवर्नमेंट এই কথাটো স্যার যদি স্থানীয় বিধায়ক কেইজন মানে গুৱাহাটী মেট্ৰো গুৱাহাটী কামৰূপ মৰিগাঁও মাননীয় অধ্যক্ষ আৰু জিলা পৰিষদৰ চেয়াৰম্যান কেইজন আৰু মেয়ৰজনক স্যার সম্মানীয় বিধায়ক মহোদয়ে যেটো সাজেশন দিছে আমি যেহেতু গভৰ্ণমেণ্টে নমিনেটেড কৰিব পাৰিমেই আৰু এতিয়া স্যাটেলাইট সিটিৰ পৰিসীমাটো হোৱা নাই আমি কোড কৰিম কাৰণ আমি মেট্ৰোতে কৰিব খুজিছোঁ আৰু মেট্ৰোত কৰিলে স্থানীয় বিধায়ক বৰ্তমান যি জায়গাত কৰিব খুজিছোঁ তাত ময়ে স্থানীয় বিধায়ক আৰু বেলেগ জায়গাত কৰাৰ এতিয়া প্ৰস্তাৱ নাই আমি জালুকবাৰী সমষ্টিৰ বৰজাৰ বিমানকোঠৰ আশে-পাশে কৰিব খুজিছোঁ তাত স্থানীয় বিধায়কজনে বৰ্তমান তাৰ অধ্যক্ষ সেইকাৰণে আমি বেলেগ কৰি বিধায়কৰ নাম লিখা নাই আৰু বৰ্তমান জাগিৰোড বা আন জায়গাত স্যাটেলাইট সিটি কৰাৰ প্ৰস্তাৱ বৰ্তমান নাই কিন্তু যেহেতু গভৰ্ণমেণ্টে নমিনেটেড কৰিব পাৰে আমি সদনক আশ্বাস দিছোঁ যদি ভৱিষ্যতে এনেকুৱা নতুন সমষ্টিত গৈ স্যাটেলাইট সিটি কৰা হয় তাৰ বিধায়কজনক আমি গভৰ্ণমেণ্টৰ নমিনেশ্যন কেটেগৰীত আমি অন্তৰ্ভুক্তি কৰি ল'ম ঠিক আছে স্যার এটো আমি এটা নিউ সেকশন দিছিলো স্যার 92 এটো দৰকাৰ নাই মোৰ প্ৰতিশ্ৰুতিটো লিপিবদ্ধ হৈ থাকিব হ'ব স্যার না এমপ্লয়মেন্টৰ কাৰণে যিখিনি মানুহৰ মাটি ডেভেলপমেন্টৰ কাৰণে লব যদি হয় এটা সম্মানীয় অধ্যক্ষ ডাঙৰীয়া এমপ্লয়মেন্ট স্যাটেলাইট সিটিত এমপ্লয়মেন্ট নাহে স্যাটেলাইট সিটিৰ ফালৰ পৰা এমপ্লয়মেন্ট নাহে তাত কি হ'ব আমি 100 বিঘা মাটি দি দিম কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয় 100 বিঘা মাটি দি দিম ৰাজ্য চৰকাৰৰ কাৰ্যালয় 100 বিঘা মাটি দিম লজিষ্টিক 100 বিঘা মাটি দিম হস্পিটাল 100 বিঘা মাটি দিম আমি ষ্টেডিয়াম 100 বিঘা মাটি দিলোঁ মেৰেজ হল এনেকৈ এটা জনিং মেপ হ'ব আৰু তাতে মই আশা কৰা মতে আমি যদি ভাল কৰি স্যাটেলাইট সিটি কৰিব পাৰোঁ বহু হাজাৰ এমপ্লয়মেন্ট সৃষ্টি হ'ব আৰু স্বাভাৱিকতে স্থানীয় লোকসকলে এই স্যাটেলাইট সিটিয়ে ডাইৰেক্ট কাকো নিদিয়ে স্যাটেলাইট সিটিৰ তাজ বিমানটা আহিলে চাকৰিটো তাজ বিমানটা ওলাব স্যাটেলাইট সিটিত নোলায় কিন্তু ডেফিনেটলি আমি বিচাৰিম যে যিখিনি মানুহে মাটি ডনেট কৰিছে বা যিখিনি স্থানীয় মানুহ আছে তেওঁলোকক যাতে অগ্ৰাধিকাৰ দিয়া হয় কিন্তু আজি সেইটো বহুত প্ৰিমেচিউৰ বহুত সময় আছে কিন্তু খুব ভাল পৰামৰ্শ সেইটো আমি মনত ৰাখিম কিন্তু আজি কমিট কৰিব পৰা ৰাস্তা নাই কিয় আমিতো কাকো ল্যান্ডটো এলোটেই কৰা নাই আমালৈকে ল্যান্ড আহিব আমি কাবাক দিম তেওঁ ডেভেলপ কৰিব এই প্ৰক্ৰিয়াটো পাবৰ কাৰণে অতি কমেও আৰু 5 বা 6 বছৰ লাগিব গতিকে যি নহওক পৰামৰ্শটো ভাল আৰু সেইটো আমি নিশ্চিতভাৱে মনত ৰাখিম